Hello viewers, welcome to my channel Solution Plus. আজি মই আপোনালোকক জনাম যে আমি যে ফলমূল কিনো আপেল, কমলা বা তেনেকুৱা ধৰণৰ ফলমূল বিলাকত এটা ষ্টিকাৰ লগাই থোৱা থাকে। এই ষ্টিকাৰবোৰে কি মিনিং কৰে? এই ষ্টিকাৰবোৰ চাই আমি ফলমূলৰ কোৱালিটি কেনেকৈ গম পাম সেই বিষয়ে জানিবলৈকে মই আজি এই ভিডিঅটো বনাইছো। আহক আমি এই ভিডিঅটো আৰম্ভ কৰো। আপুনি এটা চাওক আমাৰ যদি আপুনি আপেল এটা কিনিছে বা কমলা এটা কিনিছে যদি তাৰ ষ্টিকাৰটোত 5টা ডিজিট আছে যদি আপোনাৰ ষ্টিকাৰটোত 5টা ডিজিট আছে আৰু প্ৰথম সংখ্যাটো যদি 9 ৰে আৰম্ভ হৈছে তেতিয়া আপোনাৰ এটো মিনিং কৰিব যে আপোনাৰ যেটো ফলমূল হয় হেতু সম্পূৰ্ণৰূপে অৰ্গেনিক হয় এটা জৈৱিক পদ্ধতিৰে উৎপাদন কৰা ফলমূল হয় যেটো আমাৰ শৰীৰৰ কাৰণে উপযোগী হয় সেই কাৰণে আমি জেনেৰেলি 5টা ডিজিট থকা 9 ৰে আৰম্ভ হোৱা ফলমূল খাব লাগে আৰু যদি আপোনাৰ ফলমূলটোত থকা ষ্টিকাৰটোত 5টা ডিজিটৰ হয় আৰু যদি 8 ৰে আৰম্ভ হৈছে তেতিয়া হেতু ফলমূল হৈছে জেনেটিক্যালি মডিফাইড মানে এটা ক্ৰছ প্ৰডাক্ট হয় এটো না অলপ বৈজ্ঞানিক পদ্ধতিৰে উৎপাদন কৰা হয় আমি সবে চিনি পাও জেনেটিক্যালি মডিফাইড মানে কি হয় আৰু সেই ফলমূলটোৰ দাম আসলতে সস্তা হয় আৰু হেতু আপোনাৰ স্বাস্থ্যৰ বাবে ইমান উপযোগী নহয় যিমান জৈৱিক প্ৰণালীৰে উৎপাদন কৰাটো হয় তাৰ পিছত যদি আপোনাৰ আৰু এটা ষ্টিকাৰ থাকে তাত যদি 4টা ডিজিট আছে আৰু প্ৰথম সংখ্যাটো যদি 4 ৰে আৰম্ভ হৈছে তেতিয়া হলে সেই ফলমূলটো আপুনি যেটো কিনিবলৈ ওলাইছে হেতু আপুনি জানিব যে তাত অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হৈছে পেষ্টিসাইড হাৰ্বিসাইড এইবিলাক ইউজ কৰা হৈছে সো যি কাৰণে আপোনাৰ ফলমূলটো গুণগত মান বহুত নিম্নমানৰ হয় সেই কাৰণে ইয়াৰ দাম অতি কম হয় আৰু স্বাস্থ্যৰ কাৰণে অতি অনুপযোগী হয় আশা কৰো আপোনালোকে মোৰ ভিডিঅটো চাই বহুতখিনি কথা গম পালে ধন্যবাদ